টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। তো আজি মানে হঠাৎ প্লেনিং এটা কৰিলোঁ মানে কি আজি মাংস খাম মানে। তো আজি ব্লগটো মানে এনেকুৱা হ'ব, মাংস বনামগৈ পূৰা ৰুমত যায় খামগৈ। তো মানে বনামগৈ, বনাই খাম, তাৰপিছত আপোনাক দেখাই আছোঁ কেনেকৈ বনাওঁ, কি কৰোঁ, চব দেখাই আছোঁ। মানে আজি ব্লগটো সেইটোৱে হ'ব। তো আপোনালোকৰ ডিমাণ্ড আছিলে যে কি সদায় ডেইলি ব্লগ আপলোড কৰিব লাগে, চ' এদিনো মিছ নাই মানে। তো চাই থাকক। তো টমটমৰ পৰা নামিয়ে মানে এতিয়া পূৰা গলিত পাই গ'লোহি। তো এতিয়া ৰুমলৈ গৈ আছোঁ। তো সেইটো গলি, তো গলিটো মোৰ গলিটো মানে এইটো প্ৰসিদ্ধ গলি, চবে চিনিয়ে পায়। মই এইটো গলিতে পূৰা ভিডিঅ' বনাই থাকোঁ ন। তো মানে ভালে লাগিছে আজি। মানে আজি মই ভাবিছোঁ নিউ এটা ব্লগ, এইটো মাংস বনোৱা ব্লগ। তো মাংস বনাই খাম। তো এতিয়া মানে মাংসটো বনাই আছোঁ গাইছ। আপোনালোকক কৈছিলোঁ যে মাংস বনাম বুলি, চ' বজাৰ চজাৰ কৰি লৈ আহিছিলোঁ, কৈছোঁ আপোনালোকক। তো এই মাংসটো বনাই আছোঁ মানে ৰুমত। তো মাংসটো দেখাই আছোঁ আপোনালোকৰ লগত, কেনেকুৱা বনাইছোঁ, কি কথা এইবিলাক। এইটো চাওক হৈ আছে। তো গাইছ বনাই আছোঁ মানে এতিয়া মাংসটো। তো বনাই হয় খাম, তাৰপিছত দেখাম টেষ্টটো কেনেকুৱা আহে মাংসটো। তো গাইছ মানে এতিয়া মোৰ ৰুমত মানে চাউল শেষ হৈ থাকিল হা। মাংসটো বনাই থাকোঁতে হঠাৎ চাউলটো শেষ হৈ থাকিল। তো মানে ভাবিছোঁ কি এতিয়া চাউলটো লৈ আনোগৈ, দোকানলৈ যাওঁ, চাউলটো আনো, তাৰপিছত ভাতটো বনাব লাগিব। প্ৰথমে মাংসটো হৈ আছে, মাংসটো মানে হৈ গ'ল বনাই। তো আপোনালোকক চব টেষ্ট কৰি আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব আজি, মানে ভাল লাগিব আৰু। তো ৰেগুলাৰ ভ্লগৰ ডিমাণ্ড কৰিছিলে ন, চ' ৰেগুলাৰ ভ্লগৰ কাৰণে মানে এইটো কৰিবই লাগিব। চ' সেইকাৰণে মানে কিবা কিবি কৰি আছোঁ। তো গাইছোঁ মই দোকানৰ পৰা ৰুম আহি পাই গ'লোঁ মানে মই। তো বস্তু চাউল লৈ আনিম বুলি কৈছিলোঁ, নলৈ আহিলোঁ মানে। তো কমকৈ লাগিছোঁ, অকলে থাকোঁ আৰু, চ' বেছি ইমান লাগে, কমকৈ আনো। চ' পাই গ'লোঁ সেই চাওক সিহঁতৰ সন্মুখৰ। তো এতিয়া এইখন স্কুল ওচৰতে আছে, পূৰা পোৱালীবিলাকে কেলো কৰি থাকে। স্কুলখনৰ পোৱালীবিলাকে পূৰা কেলো কৰি থাকে, মাথাটো ডিষ্টাৰ্ব কৰি দিয়ে পূৰা, বেয়া কামো। গাইছ মানে মই কি কৰিলোঁ, মাংস যে বনাম বুলি কৈছিলোঁ, মাংস বনালোঁ আৰু খালোঁ, কিন্তু ভ্লগহে নবনালোঁ, ভিডিঅ'হে কৰা নহ'ল। চ' মানে ভ্লগ কৰিবলৈ পাহৰি গ'লোগৈ। তো খাই বৈ শুই দিলোঁ মানে। তাৰপিছত শুই উঠিছোঁ এতিয়া, উঠি তাকে ভাবিছোঁ অকণমান ওলাই যাওঁ। তো এতিয়া অকণমান ওলাই যাম মানে। তো কালি যোৱাৰ নিচিনাকৈ দোকানতে যাম, দাদাকেইটাক লগ কৰিমগৈ অকণমান। তো মানে এনজয় কৰিম সিহঁতৰ লগতে। তো মানে ৰুমত থাকি অকলে এলাহ লাগে ন, তো যাওঁ মানে এতিয়া। সন্ধিয়া সময় হৈ গ'ল ন, তো গাইছ মানে চুকীয়া লগৰকেইটাৰ লগত এতিয়া অলপমান ওলাই আহিছোঁ। তো এইকেইটা গানকেইটা কালি লগ কৰাৰ নিচিনাকৈ আজিও লগ কৰিছোঁ সিহঁতক। তো এতিয়া সিহঁতৰ ঘৰলৈ যাম, ঘৰলৈ যাই সিহঁতৰ ঘৰত পৰা যায় ঘৰ উদং কৰি দিম, বেয়া খাওঁ দিমগৈ যায়, কিবা কিবি খাওঁগৈ। গাইছ ব্লগ মানে এইবিলাক ব্লগত নোলাই বোলে। তো এতিয়া সিহঁতৰ ঘৰত আহিছোঁ, সিয়ে ব্লগত নোলাই, চাওক গাইছ। তো মানে এতিয়া আহি গ'লোঁ, সিহঁতৰ ঘৰ পাই গ'লোঁ। চাওক সেইটো চাওক, সেইটো গোপাল পাইফাল চাই দে, পাইফাল চাই দে, কিবা এটা ক দে, কিবা এটা ক দেচোন, ক দে কিবা এটা ক। তো কোনো ভ্লগত মানে ৰেচপঞ্চে নিদিয়ে আজি। তো পিছত নিজে গম পাব, মোৰ ভ্লগত ওলাবলৈ তৰচিব লাগিব ইহঁতে। তো এইটো কথা মই ধেমালি কোৱা নাই, চিৰিয়াছলি কৈছোঁ। ইয়াত আহি গ'লোঁ, ক'লো প্ৰিয়া ডাইৰেক্ট আমি আহি গৈছোঁ ইয়াত, পাকঘৰত আহি গৈছোঁ ডাইৰেক্ট। এটাইতো পাকঘৰ আহি ডাইৰেক্ট পিছত খোজ ফুৰিবলৈ ধৰিছে। কি কৰি আছে চাব, ৰাতি আন্ধাৰ।